মাতৃভাষাই এটা জাতিক জীয়াই ৰাখে। মানুহ স্বতন্ত্ৰতা পিয়াসী। পৰাধীনতাই ক্ষয়িষ্ণু কৰে একোটা জাতিৰ সভ্যতা, সংস্কৃতি আৰু জাতীয় অস্তিত্বক। সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰা সত্য। বিশ্ব ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে দেখিবলৈ পোৱা যায় যে বহুতো চহকী সভ্যতা আৰু সংস্কৃতিয়ে এদিন অস্তিত্বৰ বাবে যুঁজি জীয়াই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। ভাষা সংস্কৃতিৰ সক্ৰিয়তা আগ্ৰাসনৰ কবলত পৰি হেৰুৱাবলগীয়া হৈছে। যিকোনো সভ্যতা সংস্কৃতিয়ে এবাৰ সক্ৰিয়তা হেৰুৱালে পুনৰ আগৰ গৌৰৱ ঘূৰাই অনা অসম্ভৱ হৈ পৰে। ভাষা এটাৰ সৈতে সেই সভ্যতা সংস্কৃতি ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। কাৰণ ভাষা হৈছে সংস্কৃতিৰ প্ৰাণ। ভাষাৰ মাধ্যমেৰে সংস্কৃতিৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰ হয়। ভাষাৰ মৃত্যুৰ লগে লগে সেই সভ্যতা সংস্কৃতিৰ লগত সংপৃক্ত হৈ থকা অন্যান্য দিশসমূহৰ প্ৰতিও প্ৰত্যাহ্বান নামি আহে। এটা ভাষাৰ মৃত্যু হোৱা মানে সেই ভাষাৰ সংস্কৃতিও অপমৃত্যু হোৱা। ইউনেস্কোৰ শেহতীয়া তথ্য অনুসৰি বিশ্বত বিগত 100 বছৰত 200ৰো অধিক ভাষাৰ মৃত্যু হৈছে। বিশ্বত সম্প্ৰতি 7,000 ভাষা আছে বুলি কোৱা হয়। তাৰে 3,000 ভাষাই মৃত্যুৰ ভাবুকিৰ সন্মুখত আছে। ভাষা এটা দুই ধৰণে মৃত্যু হ'ব পাৰে। প্ৰথমটো হ'ল যদি ভাষাটো কোৱা মানুহৰ সংখ্যা কমি আহে বা নোহোৱা হৈ পৰে। আকৌ যেতিয়া কোনো ভাষাৰ মানুহে নিজৰ ভাষাটোক ক'বলৈ বা ব্যৱহাৰ কৰিবলৈ নিজৰ মাজতে অৱহেলা কৰে। অৰ্থাৎ এটা জাতিৰ মাতৃভাষা জীয়াই থাকে চৰ্চাৰ মাধ্যমত। মাতৃভাষা শুদ্ধ আৰু সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিব পৰাৰ ওপৰতে এটা জাতিৰ চহকী ঐতিহ্য নিৰ্ভৰ কৰে। আমাৰ চকুৰ আগতে এটা জ্বলন্ত উদাহৰণ হ'ল খিলঞ্জীয়া ত্ৰিপুৰীসকল। ব্যাপক হাৰত চুবুৰীয়া দেশৰ পৰা হোৱা অবাধ প্ৰব্ৰজনৰ ফলত তেওঁলোকৰ জনসংখ্যা উদ্বেগজনকভাৱে কমি গ'ল আৰু সংখ্যালঘুত পৰিণত হ'ল। এটা সময়ত প্ৰব্ৰজনকাৰীৰ কবলত থলুৱা ভাষাই ৰাজ্যিক ভাষাৰ মৰ্যাদাও হেৰুৱাবলগীয়াত পৰে। খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ যি ককবৰক মাতৃভাষা আছিল সেয়া এতিয়া সংকটৰ গৰাহত পৰিল। ঠিক একেবিলাক কাৰণতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ক্ষুদ্ৰ জনগোষ্ঠীয় মাতৃভাষা বিলুপ্তিৰ পথত। ক্ষুদ্ৰ জাতি জনগোষ্ঠীয়ে বসবাস কৰা এলেকাবিলাকলৈ অবাধ হাৰত বহিৰাগত লোকৰ প্ৰব্ৰজন হোৱাৰ ফলত তেওঁলোকৰ মাতৃভাষাই ব্যাপক প্ৰত্যাহ্বানৰ মুখামুখি হৈছে আৰু ক্ৰমশ বিলুপ্তিৰ মুখত পৰিছে। এই একেবোৰ কাৰণতে অসমতো বহুতো থলুৱা ভাষা কৃষ্টিৰ প্ৰভুত্বই সংকটৰ মুখামুখি হৈছে। অসমৰ ভাষাবিদসকলেও শংকা প্ৰকাশ কৰিছে যে বহিৰাগতৰ ব্যাপক প্ৰব্ৰজনৰ ফলত ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ ভাষাই ভাবুকিৰ মুখত পৰিছে। প্ৰতিযোগিতাৰ পৃথিৱীত সফলতা বিচাৰি নতুন প্ৰজন্মৰ একাংশই হিন্দী আৰু ইংৰাজীৰ প্ৰতি অধিক আকৰ্ষিত হৈ মাতৃভাষাক অৱহেলা কৰাৰ ফলতো অসমীয়া ভাষা অদূৰ ভৱিষ্যতে সংকটত পৰাৰ আশংকা আছে। আজিৰ প্ৰজন্মই কৰ্মক্ষেত্ৰত সফল হ'ব পৰাকৈ ইংৰাজী অথবা হিন্দী ভাষাক ভালকৈ শিকা প্ৰয়োজন। সেইবুলি আমাৰ ঘৰুৱা জীৱনত যি মাতৃভাষা তাক কেতিয়াও ভালকৈ আয়ত্ত কৰাৰ ক্ষেত্ৰত অৱহেলা কৰা উচিত নহয়। শিশুৰ মনোবিশেষজ্ঞ সকলেও মত পোষণ কৰিছে যে মাতৃভাষাৰ শিক্ষাৰ অবিহনে শিশুৰ বৌদ্ধিক বিকাশে পূৰ্ণতা লাভ নকৰে। সমগ্ৰ পৃথিৱীত 750 কোটি আৰু ভাৰতবৰ্ষত 130 কোটি মানুহৰ ভিতৰত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা মাত্ৰ 1.5 কোটি মানুহ হ'ব। বিশ্বত সৰ্বাধিক প্ৰচলিত আৰু কথিত 100 ভাষাৰ ভিতৰত অসমীয়া ভাষাৰ স্থান হৈছে 75। কিন্তু আমাৰ নিচেই কাষৰ বাংলা ভাষাৰ স্থান 5ম। বিশ্বত 0.199% লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বিপৰীতে 2.961% লোকে বাংলা ভাষা ব্যৱহাৰ কৰে। বাংলাদেশৰ ৰাষ্ট্ৰভাষা বাংলা। ইয়াৰ 16 কোটি মানুহে এই ভাষা ব্যৱহাৰ কৰে। পশ্চিমবংগত প্ৰায় 10 কোটি বাংলাভাষী লোক আছে। সম্প্ৰতি আমাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৰাজ্য ভাষা বাংলা। ইয়াৰ মুঠ জনসংখ্যাৰ 41 লাখৰ 70%ৰে ভাষা বাংলা। অসমতো দ্বিতীয় সৰ্বাধিক ভাষা কোৱা মানুহখিনি বাংলাভাষী। 2001 চনৰ ভাষাভিত্তিক লোকপিয়লৰ পৰিসংখ্যা অনুসৰি 48.38%ই অসমীয়া ভাষা কোৱাৰ বিপৰীতে 28.91%ই বাংলা ভাষা কয়। খুব কম সময়ৰ ভিতৰতে এই ব্যৱধান আৰু হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
আমি যদি 1971 চনৰ ভাষাভিত্তিক লোকপিয়লৰ তথ্যলৈ মন কৰোঁ তেন্তে দেখা পাম 60.89% অসমীয়া ভাষীৰ বিপৰীতে বাংলাভাষী লোকৰ সংখ্যা আছিল 19.70%। সেইদৰে 1991 চনৰ ভাষাভিত্তিক লোকপিয়লৰ তথ্যলৈ যদি চাওঁ দেখা পাম অসমীয়া ভাষী লোকৰ সংখ্যা হ্ৰাস পাই 57.81% হোৱাৰ বিপৰীতে বাংলা ভাষীৰ সংখ্যা বৃদ্ধি হৈ 21.67% হয়। আকৌ এই তথ্য 2001 চনত অসমীয়া ভাষীৰ সংখ্যা হ্ৰাস পাই 48.80%লৈ কমি আহি বাংলা ভাষীৰ সংখ্যা বৃদ্ধি হৈ 27.54% হয়। বিগত 4টা দশকত অসমত অসমীয়া ভাষীৰ মানুহৰ সংখ্যা কমিল 12.51%, বিপৰীতে বাংলা ভাষীৰ সংখ্যা বৃদ্ধি পালে 10.21%। সমান্তৰালকৈ বড়ো আৰু অন্যান্য থলুৱা ভাষীৰ সংখ্যাও কমি আহিল। অসমীয়া ভাষীৰ বাবে চিন্তনীয় কথাটো হ'ল প্ৰতিটো লোকপিয়লত অসমত অসমীয়া কোৱা মানুহৰ সংখ্যা হ্ৰাস পাই আহিছে। অসমীয়া ভাষীৰ সন্মুখত এই মুহূৰ্তত আটাইতকৈ দুশ্চিন্তাৰ কাৰণটো হৈছে অসমত এইদৰে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা দিনে দিনে কমি গৈ থাকিলে ভাষাটোৱে গভীৰ সংকটত পৰাটো নিশ্চিত। খিলঞ্জীয়া জাতি জনগোষ্ঠী যেনে বড়ো, ৰাভা, দেউৰী, মিচিং আদি লোকসকলৰ মাতৃভাষা অথবা দোৱানবোৰৰ প্ৰতি প্ৰচণ্ড ভাবুকি সৃষ্টি হৈছে। এই ভয়াৱহ সত্যটোক আমাৰ নেতৃত্বত থকাসকলে অনুভৱ কৰিব নোৱাৰিলে অসমীয়া ভাষা সংস্কৃতি সংকটত পৰাৰ লগতে আৰ্থ সামাজিক ৰাজনৈতিক অধিকাৰো আনৰ হাতলৈ এদিন গুচি যাব। ভাৰতবৰ্ষৰ প্ৰায়বোৰ আঞ্চলিক ভাষাৰ দৰে অসমীয়া ভাষাও মূলতঃ সংস্কৃতৰ অপভ্ৰংশ আৰু পৰৱৰ্তী অৱস্থাত অসমলৈ অহা অন্যান্য জাতি জনগোষ্ঠীৰ নিজা ভাষাৰ বহুতো শব্দৰ সংমিশ্ৰণত আজিৰ ৰূপ লাভ কৰিছে। ই আনুমানিক খ্ৰীষ্টীয় 9ম-10ম শতিকা মানতে প্ৰাচীন ভাৰতীয় আৰ্যগোষ্ঠীয় ভাষাৰ পৰাই ক্ৰমে পৰিৱৰ্তনৰ মাজেৰে আহি অসমীয়া ৰূপ ল'বলৈ আৰম্ভ কৰে। আহোম ৰাজত্বৰ দিনত অসমীয়া ভাষা সাহিত্যৰ উন্নতি বহু পৰিমাণে হৈছিল। অসমীয়া ভাষাক ৰাজকীয় মৰ্যাদা দিয়াৰ ক্ষেত্ৰত আহোমসকলৰ অৱদান অনন্য। আহোম ৰাজত্বৰ অধীনত ভাষা সাহিত্যৰ বহুতো দিশে ক্ৰমশ বিকাশ লাভ কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে পোনতে বুৰঞ্জী টাই ভাষাতে লিখিছিল যদিও পৰৱৰ্তী অৱস্থাত স্থানীয় লোকসকলৰ লগত মিলি যোৱাৰ বাবে বুৰঞ্জী লিখাৰ মাধ্যমো অসমীয়ালৈ পৰিৱৰ্তিত কৰে। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ মতে অসম ইংৰাজৰ অধীনলৈ যায়। ইংৰাজৰ তলত অসমীয়া ভাষা সাহিত্যলৈ সংকট নামি আহে। অসমৰ ৰাজনৈতিক সামাজিক সাংস্কৃতিক আদি সকলো দিশতে ব্যাপক পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। ইংৰাজৰ শাসনৰ 10 বছৰ পিছতে তেওঁলোকে প্ৰশাসনীয় সুবিধাৰ অছিলা লৈ অসমৰ স্কুল কাছাৰী আদিত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙলা ভাষাৰ প্ৰচলন আৰম্ভ কৰে, যাৰ ফলশ্ৰুতিত আমাৰ ভাষা সাহিত্য সংস্কৃতি আদি প্ৰায়বোৰ দিশতে অপূৰণীয় ক্ষতি হৈছিল। অসমত বঙলা ভাষা প্ৰচলনৰ ক্ষেত্ৰত ইংৰাজ প্ৰশাসনৰ অধীনত চাকৰি কৰিবলৈ আহি একাংশ অত্যুৎসাহী বঙালী আগভাগ লৈছিল। তেওঁলোকে ব্ৰিটিছ চৰকাৰক দাবী জনাইছিল যে অসমত প্ৰশাসনীয় সুবিধাৰ বাবে অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষাৰ প্ৰচলন কৰিব লাগে। সেইসকল বঙালী ইয়াকো জনাইছিল যে অসমীয়া ভাষা কোনো নতুন ভাষা নহয়, এই ভাষা বঙালী ভাষাৰে অপভ্ৰংশ মাত্ৰ। তেওঁলোকৰ এই কুচক্ৰান্ত সফল হ'ল আৰু ইংৰাজ চৰকাৰে 1836 চনত অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে বঙালী ভাষা প্ৰৱৰ্তন কৰে। অসমত চাকৰি কৰিবলৈ আহি কেইজনমান বঙালীয়ে ষড়যন্ত্ৰ কৰি অসমত অসমীয়া ভাষাৰ পৰিৱৰ্তে তেওঁলোকৰ মাতৃভাষা বঙালীক প্ৰচলন কৰিবলৈ সক্ষম হৈছিল। 1834 চনত আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে খ্ৰীষ্ট ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে পোনতে জয়পুৰত আৰু তাৰ পাছত অসমৰ শিৱসাগৰত থিতাপি লৈ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে ইংৰাজ প্ৰশাসনৰ ওচৰত বহুতো যুক্তি অৱতাৰণা কৰি কৈছিল অসমীয়া ভাষাৰ সৌন্দৰ্য সুষমা বাংলা ভাষাতকৈ বহু ওপৰত। গতিকে অসমীয়া ভাষাৰ ঠাইত বাংলা ভাষা জাপি দিয়াটো কেতিয়াও যুক্তিসংগত হোৱা নাই। মিছনেৰীসকলৰ এই সংগ্ৰামে অসমীয়া ভাষাক পুনৰ প্ৰতিষ্ঠা কৰাত উল্লেখনীয় অৱদান যোগাইছিল। পৰৱৰ্তী সময়ত মিছনেৰীসকলৰ সহযোগিতা আৰু উচ্চ শিক্ষিত আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে বহুকেইজন গৰ্বিত অসমীয়াৰ নেৰানেপেৰা প্ৰচেষ্টাত অসমত অসমীয়া ভাষাই হেৰুৱা গৌৰৱ পুনৰ 1873 চনত ঘূৰাই লাভ কৰে।
প্ৰায় 2 কোটি বছৰ বাংলা ভাষাৰ আগ্ৰাসনত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ অপূৰণীয় ক্ষতি হৈছিল, যাৰ ফলশ্ৰুতিত দেশৰ আন প্ৰান্তৰ তুলনাত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ শ্ৰীবৃদ্ধি বহুখিনি পিছুৱাই যাব লগাত পৰিছিল। মাতৃভাষাক ৰক্ষা কৰাটো প্ৰত্যেকৰে জন্মস্বত্ব অধিকাৰ। অসমীয়াই অসমত অসমীয়া ভাষাক ৰক্ষা নকৰিলে আন কোনেও নকৰে। প্ৰতিজন অসমীয়াই এই জন্মস্বত্ব অধিকাৰক প্ৰতিষ্ঠা কৰাটো সময়ৰ আহ্বান হৈ পৰিছে। দিনে দিনে অসমীয়া ভাষা অসমতে সংকুচিত হৈ আহি অতি সম্প্ৰতি ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাথোন কেইখনমান জিলাতে সীমাবদ্ধ হৈ ৰৈছেগৈ। তদুপৰি অসমত এতিয়া অসমীয়া মোৰ প্ৰথম পৰিচয় আৰু মাতৃভাষা মোৰ অসমীয়া বুলি পৰিচয় দিয়া শতকৰা কিমানজন ব্যক্তি আছে সিও এক উদ্বেগজনক সত্যলৈ গতি কৰিছে। অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ অসমতে সীমাবদ্ধ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া ভাষা প্ৰতিষ্ঠা কৰিব বুলি ভবাটো এটা অলিক কল্পনা মাত্ৰ। এনে আশা হয়তো কোনো অসমীয়াই কৰাও নাই। আহক আমি অসমত মাতৃভাষা অসমীয়া হিচাপে গৰ্বিত অসমীয়া হৈ চিৰদিন জীয়াই থাকো। মাতৃভাষা অসমীয়াই সন্মুখীন হোৱা সকলো সম্ভাৱ্য সংকট প্ৰতিহত কৰোঁ। ঐক্যবদ্ধ জাতীয় প্ৰচেষ্টাৰে অসমীয়া ভাষা জীয়াই থাকিলেহে অসমীয়া ভাষিক জাতীয়তাবাদ জীয়াই থাকিব আৰু তেতিয়াহে অসমীয়া জাতিও জীয়াই থাকিবলৈ সক্ষম হ'ব। অসমীয়া ভাষাই হৈছে অসমীয়া জাতিৰ সম্পদ, পৰিচয়, স্বাভিমান আৰু স্বকীয়তা ৰক্ষাৰ ঘাই উপজীব্য। ভাষাৰ ভিত্তিত গঠিত চহকী জাতিটোৱে কিবা কাৰণত ভাষাৰ স্বকীয়তা হেৰুৱাবলগীয়া হ'লে গৌৰৱোজ্জ্বল জাতীয় ইতিহাস মাথোন সোঁৱৰণি হৈ পৰিব। মাতৃভাষাই জাতিক জীয়াই ৰাখে। অৰুণ বৰুৱাৰ কথিকাতে শুনিলে।